নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদি জন্মাষ্টমীত এইকেইবিধ বস্তু ঘৰলৈ আনে তেনেহ'লে আপোনাৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হোৱাৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ আশীষ লাভ কৰিব। আহক জানি লওঁ সেইবোৰ বস্তু কি কি। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই পবিত্ৰ দিনটিত যদি আপুনি ঘৰলৈ ৰাধাকৃষ্ণৰ একেলগে থকা ফটো এখন ঘৰলৈ আনে নাইবা মূৰ্তি এটা আনে তেনেহ'লে যথেষ্ট শুভ হয়। দ্বিতীয় বস্তুটো হৈছে বাঁহী। যদি বাঁহী আপুনি ঘৰলৈ আনে তেনেহ'লে সকলো সংকটৰ পৰা মুক্তি পোৱাৰ লগতে আপোনাৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পায়। যদি আপুনি এই পবিত্ৰ দিনটিত ঘৰলৈ ময়ূৰৰ পাখি আনে তেনেহ'লে পজিটিভ এনাৰ্জিৰে ঘৰটো ভৰি পৰে, লগতে বিভিন্ন মংগল আপোনাৰ হয়, লগতে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পায়। যদি আপুনি ঘৰলৈ বৈজয়ন্তীমালা আনে তেনেহ'লে ইও যথেষ্ট শুভ হয়। ই আপোনাক ধন লাভ হোৱাত সহায় কৰে, লগতে ই আপোনাক ঋণমুক্ত কৰে। ই আপোনাৰ শৰীৰ ঠাণ্ডা আৰু মনক সদায় শান্ত কৰি ৰাখে। এই পবিত্ৰ দিনটিত যদি আপুনি শ্ৰীকৃষ্ণক হালধীয়া বস্ত্ৰ নিবেদন কৰে তেনেহ'লে যথেষ্ট সুফল পাব। বন্ধু বান্ধৱীসকল, এয়া আছিল 5টা প্ৰধান বস্তু, যিকেইটা বস্তু আপুনি যদি জন্মাষ্টমীৰ দিনা নিজৰ ঘৰলৈ আনে তেনেহ'লে সুখ সমৃদ্ধি বৃদ্ধি হোৱাৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ আশীষ লাভ কৰিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।